অনুশীলনী 17 1 নম্বৰটো দিছে 1 কিলোগ্ৰাম হ'বলৈ কি হৈছে 500 গ্ৰামৰ ডগা 200 গ্ৰামৰ ডগা 100 গ্ৰামৰ ডগা কেইটা লাগিব ইয়াত কি হৈছে খালী ঠাইত বহুৱাব গৈছে আমি জানো যে 1 কিলোগ্ৰামত থাকে 1000 গ্ৰাম এতিয়া প্ৰশ্নটো সুধিছে 500 গ্ৰামৰ ডগা কেইটা লাগিব 1 কিলোগ্ৰাম বা 1000 গ্ৰাম হ'বলৈ এতিয়া আমি এই 500 গ্ৰামটোৱে যদি এই 1000 গ্ৰামটো হৰণ কৰি দিওঁ তেতিয়া 1000 গ্ৰাম হ'বলৈ 500 গ্ৰামৰ ডগা কেইটা লাগিব ওলাব এতিয়া 1000 গ্ৰামক 500 গ্ৰামে হৰণ কৰিলে বাৰ যাব দুবাৰ মানে 1 কিলোগ্ৰাম হ'বলৈ 500 গ্ৰামৰ ডগা দুটা লাগিব একেদৰে 200 গ্ৰামৰ ডগা কিমানটা লাগিব 1 কিলোগ্ৰাম বা 1000 গ্ৰাম হ'বলৈ ঠিক একেদৰে 200টোৱে যদি 1000 গ্ৰামক হৰণ কৰি দিওঁ তেতিয়া বাৰ যাব 5 বাৰ মানে 1 কিলোগ্ৰাম হ'বলৈ 200 গ্ৰামৰ ডগা লাগিব 5টা 100 গ্ৰামৰ ডগা কিমানটা লাগিব 1 কিলোগ্ৰাম হ'বলৈ এতিয়া 100টোৱে যদি 1000 গ্ৰামক হৰণ কৰি দিওঁ তেতিয়া বাৰ যাব 10 বাৰ মানে 1000 গ্ৰাম হ'বলৈ 100 গ্ৰামৰ ডগা 10টা লাগিব এতিয়া 50 গ্ৰামৰ ডগা কেইটা লাগিব 1 কিলোগ্ৰাম বা 1000 গ্ৰাম হ'বলৈ এতিয়া 50টোৱে যদি 1000টো হৰণ কৰি দিওঁ তেতিয়া বাৰ যাব 20 বাৰ মানে কি হয় 50 গ্ৰামৰ ডগা 20টা লাগিব 1 কিলোগ্ৰাম বা 1000 গ্ৰাম হ'বলৈ পাছৰটোত 20 গ্ৰামৰ ডগা কিমানটা লাগিব 1000 গ্ৰাম হ'বলৈ এতিয়া 20ে 1000ক হৰণ কৰিলে বাৰ যাব 50 বাৰ মানে 20 গ্ৰামৰ ডগা 50টা লাগিব 1 কিলোগ্ৰাম বা 1000 গ্ৰাম হ'বলৈ ঠিক একেদৰে 5 গ্ৰামৰ ডগা কিমানটা লাগিব সুধিছে এতিয়া 1000 গ্ৰামক 5 গ্ৰামে হৰণ কৰিলে বাৰ যাব 200 বাৰ মানে 1 কিলোগ্ৰাম হ'বলৈ 5 গ্ৰামৰ ডগা লাগিব 200টা এতিয়া 2 নম্বৰত দিছে 1 লিটাৰ হ'বলৈ তলৰ প্ৰত্যেকৰে লগত আৰু কিমান যোগ কৰিব লাগিব লিখা এতিয়া আমি জানো যে এইফালে দিয়া আছে 1 লিটাৰ আমি জানো যে 1 লিটাৰত থাকে 1000 মিলিলিটাৰ এতিয়া আমি উলিয়াব লাগে যে 100 মিলিলিটাৰ লগত আৰু কিমান মিলিলিটাৰ যোগ কৰিলে 1000 মিলিলিটাৰ হ'ব এতিয়া আমি যদি এই 1000 মিলিলিটাৰে 100 মিলিলিটাৰটোক যদি বিয়োগ কৰি দিওঁ তেতিয়া 100 মিলিলিটাৰ লগত কিমান মিলিলিটাৰ যোগ কৰিলে 1 লিটাৰ বা 1000 মিলিলিটাৰ হ'ব ওলাব এতিয়া আমি যদি এই 1000 মিলিলিটাৰ পৰা আমি এই 100 মিলিলিটাৰটো বিয়োগ কৰি দিওঁ তেতিয়া আমি পাম 1000 পৰা 100 গ'লে পাম 900 মিলিলিটাৰ মানে আমি গম পালোঁ যে 1000 পৰা 100 গ'লে থাকি গ'ল 900 মিলিলিটাৰ মানে 100ৰ লগত 900 মিলিলিটাৰ যোগ কৰিলে 1000 মিলিলিটাৰ হ'ব বা 1 লিটাৰ হ'ব এতিয়া আমি পাতিম 100 মিলিলিটাৰ লগত 900 মিলিলিটাৰ যোগ কৰিলে হ'ব 1 লিটাৰ বা 1000 মিলিলিটাৰ এতিয়া ঠিক একেদৰে 200 মিলিলিটাৰ লগত কিমান মিলিলিটাৰ যোগ কৰিলে 1000 মিলিলিটাৰ হ'ব এতিয়া 1000ৰ পৰা 200 মিলিলিটাৰ যদি আমি বিয়োগ কৰি দিওঁ তেতিয়া আমি পাম 800 মিলিলিটাৰ 800 মিলিলিটাৰ মানে 200 মিলিলিটাৰ লগত 800 মিলিলিটাৰ যোগ কৰিলে 1000 মিলিলিটাৰ হ'ব পাছৰটো 400 মিলিলিটাৰ লগত কিমান মিলিলিটাৰ যোগ কৰিলে 1000 মিলিলিটাৰ হ'ব এতিয়া 1000 মিলিলিটাৰ পৰা 400 মিলিলিটাৰ বিয়োগ কৰিলে পাম আমি 600 মিলিলিটাৰ মানে 400 মিলিলিটাৰ লগত 600 মিলিলিটাৰ যোগ কৰিলে 1000 মিলিলিটাৰ হ'ব বা 1 লিটাৰ এতিয়া 500 মিলিলিটাৰ লগত কিমান যোগ কৰিলে 1000 মিলিলিটাৰ হ'ব এতিয়া 1000 মিলিলিটাৰ পৰা 500 মিলিলিটাৰ বিয়োগ কৰিলে পাম 500 মিলিলিটাৰ মানে 500 মিলিলিটাৰ লগত 500 মিলিলিটাৰ যোগ কৰিলে 1000 মিলিলিটাৰ হ'ব